তো লগাইছ মা পিংকু এইফালে লৈ আনিলোঁ বটল এটাত গাখীৰ অলপমান আজি প্ৰথমতে চাহ কাপ খাই ল'লোঁ এতিয়া গৈ আছোঁ ট্ৰেক্টৰ বিচাৰি যিহেতু মাটি পেলৰ কথা কৈছিল সেইবাবে কিন্তু এতিয়ালৈকে সেই ট্ৰেক্টৰ কেইখন দেখা পোৱা নাই বাৰু ট্ৰেক্টৰ চাই এতিয়া গৈ আছোঁ বজাৰলৈকে কিবা অকণমান আনিবলগীয়া আছে আহি এনেকৈ আহি পালোঁ প্ৰথমতে এখন কিতাপ দোকানৰ ওচৰলৈকে য'ত নেকি বেল পায় তাৰপিছত আহিলোঁ চাহৰ দোকানলৈকে চাহ মেণ্ডেৰাইজ কলাবলী জোঙত বান্ধি এনেকুৱা কৰি চাহ 2 কাপ বান্ধি ল'লোঁ বাৰু এইফালে গ'ল গাখীৰ দিয়া চাহ 2 কাপ লগতে ৰস বৈ থকা গজা লগতে বুন্দিয়াৰ লাৰু কাপ উঠাই মুখত দি চালোঁ এনেকুৱা এটা সোৱাদ লাগিল নহয় এই সোৱাদটো বুজাব নোৱাৰোঁ খাই বৈ এতিয়া আহিলোঁ নানান ধৰণৰ কাপোৰৰ দোকানলৈকে এনেকুৱা কৰি এখন তুলি আনিলোঁ এই তুলিখন বহুত বেছি দৰকাৰ হৈ আছিল বাৰু তাৰপিছত আহিলোঁ ৰং বিধৰ নানান ধৰণৰ এখন চেণ্ডেল দোকানলৈকে তাৰে পৰা এযোৰ ধুনীয়া চেণ্ডেল আনিলোঁ লগতে এক পাত বেল আনিলোঁ সেই বেলপাত বহুত বেছি ইম্পৰ্টেণ্ট হৈছিল যিহেতু মোৰ আগৰ বেলপাত ছিঙি গৈছিল বাৰু লাহে লাহে গৰম দিনো পৰিব হ'ল সেইবাবে এনেকুৱা কৰি এটা সৰু টেমাত দৈ গাখীৰ ধুনীয়াকৈ থৈ দিছোঁ দৈ হ'বলৈ গৰম দিনত খালে পেটবিলাক ঠাণ্ডা হৈ থাকিব আজি মিনি বক্তাহানি চাইছিলোঁ বাই জয় অসম।